নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ হেতুকে ঈদ সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আৰু আমি মানে কি কৰোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে শেষলৈ চাই থাকিব। আৰু মই আগতেই কৈ দিওঁ, এই ভিডিঅ'টো মানে মই আজি প'ষ্ট কৰিব পৰা অসম্ভৱ, কাৰণ আমাৰ ঘৰত ৰাতি 12টালৈকে মানুহ আহিব। তো মই ৰাতিটো এইটো ভিডিঅ' প'ষ্ট কৰিব নোৱাৰিমেই। তো মই পিছদিনা দিম এইটো ভিডিঅ'টো। আপোনালোকে দুপৰীয়া 3টাৰ পৰা ৰাতি 9টাৰ ভিতৰলৈকে ভিডিঅ'টো পাই যাব। আৰু আছে এটি ভিডিঅ' মই বজাৰলৈ গৈছিলোঁ, ফেঞ্চি বজাৰ, সেইটোও দিব নোৱাৰিলোঁ, কাৰণ কামত এনেকৈ ফাঁচি গৈছোঁ, ঘৰৰ কামতে মই ভিডিঅ' এডিট কৰিবই নোৱাৰিলোঁ। তো মই সেইটোও যোৱাকালি মানে ঈদৰ পিছদিনাই দি দিম, আৰু টেনশ্যন ল'ব নালাগে, দুয়োটা একেলগে দি দিম। আপোনালোকে চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু আপোনালোকক দেখাওঁ আজি আমি দিনটোত কি কৰিম, কোন আহে, সকলোবোৰ দেখাম আপোনালোকে খালি শেষলৈকে চাই থাকক। আৰু মাহীৰ অফিচৰ লগকেইটা আহি গ'ল। এতিয়া মাহীৰ ফ্ৰেণ্ডকেইটা আহিছে আৰু ইমান হাল্লা কৰি আছে, মানে কি ক'ম আৰু, ছোৱালী মানুহ ঘৰত হাল্লাটো হ'বই। আৰু এতিয়া 5:30 বাজিছে, 5:30টাৰ পৰা ষ্টাৰ্ট হৈ গৈছে মানুহ অহা, আৰু কিমান আহে কোনো মানে হিচাপ নাই। আৰু ইমান আপোনালোকক অকণমান দেখাওঁ, কাৰণ সিহঁতে কৈছে আৰু কেমেৰাত নুঠোঁ এনেকৈ, মানে ডাইৰেক্ট ডিউটিৰ পৰা আহিছে যিহেতুকে সিহঁতে মানে বিচৰা নাই কেমেৰাত উঠিব। তো অকণমান স্কেটছ কৰি দেখাই দিম মই, আৰু চাই থাকক আপোনালোকে কোন আহে, কোনোবাই যদি চিনি পায়, কোনোবাই যদি মোৰ ছাবস্ক্ৰাইবাৰ আহিছে তো কমেণ্ট কৰি জনাই দিব। আৰু এতিয়া মাহীৰ ফ্ৰেণ্ডকেইটাতো গ'ল, আৰু এতিয়া মোৰ তাত ফোন আহিছিল, মোৰ মানে মাহীৰে ফ্ৰেণ্ড হয়, মোৰো মানে মামাৰ দৰে হয়। আৰু এতিয়া তেখেত আহিব, এতিয়া তেখেত অহাৰ পিছত ভাবিছিলোঁ ফুৰিবলৈ যাম মামাৰ লগত, কিন্তু নহ'বই চাগে আজি যোৱা। এইবাৰ আহি আছে, আৰু চাওঁ আৰু কি হয়। এতিয়া আমাৰ তাত আহিছে মামী আৰু মাহী। ফাৰ্ষ্ট মামীক দেখাই দিওঁ, এইটো, আৰু এইটো হ'ল মাহী। আৰু এজনী আছে, কিন্তু বাহিৰত কথা পাতি আছে, আহিলে দেখাই দিম। মাহীজনীও আহি গৈছে, এইটো হ'ল মাহী, কাজল মাহী, তাই বাহিৰত কথা পাতি আছিল। ইহঁতকেইটা ফটো উঠি আছে, চাবচোন কেনেকৈ মানে চুৰ্ণি লৈ ফটো উঠিছে। আৰু মই যে ক'লোঁ ওলাম বুলি, মানে যাব নোৱাৰিম বুলি ক'লোঁ যে চাবলৈ আজি হালিগাঁৱৰ, মানে কি কৰিছে কি কৰা নাই, বাট মামা ক'লে ব'লা চাই আহোঁ। মামীহঁতক বহাই পেলাই আমি দুয়োটাই ওলাই গৈছোঁ এনেকৈ চাবলৈ। আৰু গেটখন যোৱাবাৰৰ দৰে কৰিছে, কিন্তু ভাল লাগিছে, কিন্তু এইবাৰ মানে বঢ়িয়া ধুনীয়া লাইটবিলাক দিছে। মই অকণমান ইয়াতে দিছোঁ, আৰু বেছি দিয়া নাই। আৰু যিবিলাক হালিগাঁৱৰ পৰা চাই মোৰ ভিডিঅ' সিহঁতেতো গমেই পাব সিহঁতৰ ঠাইখিনি কিমান ধুনীয়া কৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। মই যোৱাবাৰো গৈছিলোঁ চাবলৈ, আৰু ইমান ভাল লাগিছে, মানে কি ক'ম। তাৰ পৰা ওলাই আহিলোঁ। এতিয়া আহি পেলাই মই যে কৈছিলোঁ জিণ্টু মামা আহিব বুলি, সিহঁতো আহিল, আৰু ইমান বেয়া টাইমত লাইন গৈছিল। আৰু এইকেইটা আৰু মাহীৰ ফ্ৰেণ্ড হয়, ডিউটিৰ পৰা বাহিৰে আহিছে। আৰু চাবচোন সিহঁতক মই ঈদৰ দিনাই মই মেহেন্দিও লগাই দিছোঁ, মানে কি ক'ম আৰু, ইহঁতক মেহেন্দি লগা হ'ল, তো মেহেন্দিও লগাই দিলোঁ। তাৰপিছত মামাৰ লগকেইটা আহিল, তাৰপিছত আৰু এইবাৰ mahnu আহিব আছিল কাৰণে চাহ বহালোঁ, চাহ বনাই পেলাই মানে কি ক'ম আৰু, ইফালে তৰকাৰী বহাব লগা হ'ল, ইফালে আৰু বনালোঁ। মানুহ আহি আছে আৰু যাই আছে, মানে কি ক'ম আৰু, এনেকৈ ভাগৰ লাগিছে, গৰমো লাগিছে, চুলিকেইটা এনেকৈ বান্ধি লৈছোঁ, এইবোৰ সলকাই দিছোঁ। এতিয়া অকণমান ৰেষ্ট পাইছোঁ, কাৰণ এতিয়া বৰ্তমান কোনো নাই। আৰু চাগে মোৰ আন্তাজ এতিয়া 9টা 8টামান বাজিছে, আৰু অকণমান মানে সকলোবোৰ আমাৰ শেষ হৈ গৈছে, যিমান যি ৰাতিপুৱা বনোৱা গৈছিল চব শেষ হৈ গৈছে। ইফালে চাহো বহালোঁ আৰু চাহো বনালোঁ, মানে সকলোবোৰ আৰু বনাব লগা পৰিছে। তো নানী এতিয়া বনাব ধৰিছে, মই অকণমান আৰু হেল্প কৰি দিওঁ, আৰু অকণমান ৰেষ্ট লৈছোঁ, কাৰণ ভাগৰ লাগিছে। আৰু কি হয়, কোন আহে চাই থাকক শেষলৈকে। ইমান গৰম গাইছ, মানে কি ক'ম আৰু, কাপোৰ চাপোৰ গোটেই চেঞ্জ কৰি দিছোঁ, ইমান গৰম। এতিয়া শুবলৈ ওলাইছিলোঁহে, দেখা পাওঁ যে আমাৰ গাঁৱৰ ল'ৰাকেইটাও আহি পায়, আৰু তো সিহঁতকো দিওঁ। আৰু মানে মই চাগে পংকজ মামা আহিছে, আপোনালোকক দেখাওঁ। অকণমান মই শুম, আৰু মোৰ গাটো বহুত বেয়া লাগিছে, আৰু মৰ্ণিং এক্সামো আছে মোৰ ইকনমিক্সৰ। তো চাওঁ কি কৰোঁ, আৰু উপায় নাই, আপোনালোকে চাই থাকক আৰু শেষলৈ। আৰু পংকজ মামাও আহি পালে, তাৰপিছত আৰু ইফালে মামাৰ আৰু লগ আহিল, গাঁৱৰ লগকেইটা ইহঁত বহুতকেইটা আহিছিল, বাট মই সেইটো ৰুমত মানে অকণমান কাম কৰি আছিলোঁ, তাৰপিছত ইহঁতো আহিল। তো গাইজ এতিয়া সকলোৱে গ'ল, আৰু এতিয়া পূৰা মানে ফ্ৰী আমি। তো আমি যিহেতুকে ৰাতিপুৱাই একো খোৱাও নাই কোনো ঘৰৰ মানুহে, তো আমিও খাই লৈ টোপনি যাওঁ। ৰাতি 12টা বাজিছে গাইজ, আপোনালোকে বিশ্বাস নকৰিব, ইমান ৰাতি হৈছে, কি ক'ম আৰু মানে সকলোৱে গ'ল এতিয়া, আৰু যিহেতুকে ঈদো শেষ আজি।
তো সকলোৰে দিন ভাল গ'ল তাকে আশা কৰিছোঁ।